আজিৰ এই ভিডিঅ'টোত আমি বিভক্তি সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আজিৰ বিষয়টো আমি আৰম্ভ কৰোঁ। আমি প্ৰথমতে জানিব লাগিব যে বিভক্তি কাক বোলে বা বিভক্তি মানে কি। আপোনালোকে চাই যাব যে প্ৰতিপাদক আৰু ধাতুৰ পাছত যিবিলাক প্ৰত্যয় যোগ হয় তাকেই বিভক্তি বোলে। বা আমি এইদৰে ক'ব পাৰো যে বাক্য গঠনত ব্যৱহৃত শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকেই বিভক্তি বোলে। আমি ইয়াৰ পৰা গম পালো যে বিভক্তি হ'ল প্ৰতিপাদক আৰু ধাতুৰ পাছত যোগ হোৱা কিছুমান প্ৰত্যয়। এতিয়া আমি জানিব লাগিব যে এই প্ৰতিপাদক কি বা এই ধাতু কি আৰু এই প্ৰত্যয় কি। যেতিয়া আমি প্ৰতিপাদক ধাতু আৰু প্ৰত্যয় মানে গম পাম তেতিয়াহে আমি বিভক্তিৰ স্পষ্ট ধাৰণা এটা পাম। সেয়েহে এইবাৰ আমি জানো আহক এই প্ৰতিপাদক মানে কি। যে প্ৰতিপাদক মানে হ'ল যিবিলাক শব্দ মূলে বস্তুৰ নাম গুণ প্ৰাণী আদি বুজাই সেয়াই হ'ল প্ৰতিপাদক। আপোনালোকে নিশ্চয় বুজি পালে যিবিলাক শব্দ মূলে বস্তুৰ নাম গুণ প্ৰাণী ইত্যাদি বুজাই সেইবিলাকে হ'ল প্ৰতিপাদক। এতিয়া আমি জানো আহক এই ধাতু মানে কি। যিবিলাক শব্দ মূলে যিকোনো কাম হোৱা কৰা বুজাই তাকে ধাতু বোলে বা ক্ৰিয়াৰ মূলকে আমি ধাতু বুলি ক'ব পাৰো। আপোনালোকে মন দিব যি শব্দ মূলে, ইয়াত শব্দ মূলে বুলিহে কোৱা হৈছে। আমি গম পালো যে যিবিলাক শব্দ মূলে যিকোনো কাম হোৱা কৰা বুজাই সেইবিলাকে হ'ল ধাতু বা আমি সহজ ভাষাত বুজি পাবৰ কাৰণে ক'ব পাৰো যে ক্ৰিয়াৰ মূলকে আমি ধাতু বুলি ক'ব পাৰো। এইবাৰ আমি জানো আহক যে প্ৰত্যয় মানে কি। প্ৰত্যয় মানে হ'ল শব্দ মূল বা প্ৰকৃতিৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ ৰচিত কৰে সেয়াই প্ৰত্যয়। আপোনালোকে গম পালে যে প্ৰত্যয় মানে হ'ল শব্দ মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ এটা নতুন শব্দ ৰচিত কৰে, এটা অৰ্থপূৰ্ণ শব্দ ৰচিত কৰে, সেয়াই হ'ল প্ৰত্যয়। আপোনালোকে মনত ৰাখিব প্ৰত্যয় মানে অৰ্থ নথকা কিছুমান বৰ্ণ সমষ্টি। আপোনালোকে এইটো কথা মনত ৰাখিব যে প্ৰত্যয়ৰ কিন্তু নিজা অৰ্থ নাথাকে। যেতিয়া প্ৰত্যয় শব্দমূলৰ লগত যোগ হব তেতিয়াহে এটা অৰ্থপূৰ্ণ শব্দ গঠিত হয়। সেয়া আমি গম পালো। এতিয়া আপোনালোকে আকৌ মনত কৰক যে বিভক্তি মানে কি আছিল। বিভক্তি মানে কি? বিভক্তি মানে হ'ল প্ৰতিপাদক আৰু ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয়। এতিয়া আমি গম পালো যে প্ৰতিপাদক মানে কি সেয়াও গম পালো, ধাতু মানে কি সেয়াও গম পালো, আৰু প্ৰত্যয় মানে কি আমি সেয়াও গম পালো। ইয়াৰ পৰা আমি গম পালো যে বিভক্তিবোৰো এবিধ প্ৰত্যয়। বিভক্তি হ'ল প্ৰত্যয়ৰ এটা প্ৰকাৰ বা এটা ভাগ। আচলতে প্ৰত্যয় হ'ল 4 প্ৰকাৰৰ। প্ৰথমটো হ'ল বিভক্তি, দ্বিতীয়তে স্ত্ৰী প্ৰত্যয়, তৃতীয়তে তদ্ধিত প্ৰত্যয় আৰু 4 নম্বৰত কৃত প্ৰত্যয়। এই 4 প্ৰকাৰৰ প্ৰত্যয়ৰে এবিধ হ'ল বিভক্তি। বিভক্তি কাক বোলে, বিভক্তিবোৰ আচলতে কি, ই কাৰ প্ৰকাৰ বা কাৰ ভাগ সেয়া আমি গম পালো। এতিয়া আমি জানিব লাগিব যে এই বিভক্তি কেই প্ৰকাৰৰ বা কি কি। আপোনালোকে মনত ৰাখিব বিভক্তি হ'ল 2 প্ৰকাৰৰ। প্ৰথমতে হ'ল শব্দ বিভক্তি বা নাম বিভক্তি আৰু দ্বিতীয়তে ক্ৰিয়া বিভক্তি বা ধাতু বিভক্তি। আমি গম পালো যে বিভক্তি হ'ল 2 প্ৰকাৰৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। শব্দ বিভক্তিক নাম বিভক্তি বুলিও ক'ব পাৰি আৰু ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলিও ক'ব পাৰি। এতিয়া আমি জানিব লাগিব যে এই শব্দ বিভক্তি কাক বোলে। যে প্ৰতিপাদক অৰ্থাৎ বস্তুৰ নাম গুণ প্ৰাণীবাচক শব্দ ইহঁতৰ পাছত যোগ হোৱা প্ৰত্যয়বিলাককে শব্দ বিভক্তি বোলে। যেনে এ, ক, লৈ আদি। আপোনালোকে নিশ্চয় গম পালে যে শব্দ বিভক্তি কাক বোলে। শব্দ বিভক্তি মানে হ'ল বস্তুৰ নাম গুণ প্ৰাণীবাচক শব্দ ইহঁতৰ পাছত যোগ হোৱা প্ৰত্যয়বিলাককে শব্দ বিভক্তি বোলে। আৰু সেইবিলাক হ'ল কি এ, ক, লৈ এইবিলাক। এতিয়া আমি জানো আহক যে ক্ৰিয়া বিভক্তি কাক বোলে বা ধাতু বিভক্তি কাক বোলে। ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয়বিলাককে ক্ৰিয়া বিভক্তি বোলে। যেনে ইছু, ইছা, ইছে। এইবাৰ জানো আহক আমি শব্দ বিভক্তি কেই প্ৰকাৰৰ আৰু কি কি। শব্দ বিভক্তি হ'ল 7 প্ৰকাৰৰ। সেইবোৰ হ'ল প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। আপোনালোকে এই বিভক্তিসমূহৰ চিনবিলাক চাই যাব। প্ৰথমা বিভক্তিৰ চিন হ'ল অ, হস্ৰ ই, এ। দ্বিতীয় বিভক্তিৰ চিন হ'ল অ। তৃতীয় বিভক্তিৰ চিন হ'ল ৰে, দি, দ্বাৰা। চতুৰ্থী বিভক্তিৰ চিন হ'ল লৈ। পঞ্চমী বিভক্তিৰ চিন হ'ল পৰা। ষষ্ঠী বিভক্তিৰ চিন হ'ল ৰ আৰু সপ্তমী বিভক্তিৰ চিন হ'ল দন্তত্ব। আপোনালোকে লগতে এইটো মনত ৰাখিব যে প্ৰথমা বিভক্তি কৰ্তা কাৰকত যোগ হয়, দ্বিতীয় বিভক্তি কৰ্ম কাৰকত যোগ হয়, তৃতীয় বিভক্তি কৰণ কাৰকত যোগ হয়, চতুৰ্থী বিভক্তি সম্প্ৰদান কাৰকত যোগ হয়, পঞ্চমী বিভক্তি অপদান কাৰকত যোগ হয়, ষষ্ঠী বিভক্তি সম্বন্ধবাচক শব্দ তথা সম্বন্ধবাচক পদত যোগ হয় আৰু সপ্তমী বিভক্তি অধিকৰণ কাৰকত যোগ